উফ ৰাইজ, আজি মই আপোনালোকক ভোট জলকীয়াৰ এনেকুৱা এটা আচাৰৰ ৰেচিপি দিম যোনটো আপোনালোকে এবাৰ দেখিলেই বনাই চাবলৈ মন যাব। প্ৰথমে জলকীয়াখিনি মই অলপ শুকুৱাই ল'লোঁ আৰু আপোনালোকে চাগে ঘৰত জলকীয়া আচাৰ বনায়ে থাকে, কিন্তু এনেকৈও এদিন বনাই চাবচোন, আপোনালোকৰ ঘৰত সকলোৱে ৱাহ ৱাহ দিব। ফাৰ্ষ্ট মই সৰিয়হ অলপ চটে কৰি সামান্য গ্ৰাইণ্ড কৰি লৈছোঁ। মছলা বিশেষ ইয়াত প্ৰয়োজন নাই, মন গ'লে স্কিপো কৰিব পাৰে। এতিয়া ৰ'দত শুকুৱাই থোৱা জলকীয়াকেইটা সৰু সৰুকৈ কাটি ল'লোঁ। কাটোতে সাৱধান কিন্তু দেই, য'ত ত'ত চুই দিলে চেচেই আৰু। এতিয়া গ্ৰাইণ্ড কৰি থোৱা সৰিয়হখিনিত ভিনেগাৰ দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এটা মিক্সিং বলত কাটি লোৱা জলকীয়াখিনি আৰু গ্ৰাইণ্ড কৰা সৰিয়হ আৰু অলপ তেতেলী দি লৈছোঁ, আৰু তাতে অলপ জিৰা ধনিয়াৰ গুড়া নিমখ দি ভালদৰে মিক্স কৰি ল'লোঁ। উফ, ভোট জলকীয়া গোন্ধত গোটেই চুবুৰীটো মলমলাই গৈছে। শেষত মাষ্টাৰ্ড অইল ভালদৰে গৰম কৰি অলপ পাঁচফোৰণ আৰু নহৰু দুফুটামান দি মিক্স কৰি ৰখা জলকীয়া মিশ্ৰণটো দি দিলেই আচাৰ ৰেডি হৈ যাব। আৰু এনেকৈ আচাৰ বনাই আপোনালোকে বহুত দিনলৈকৈ আচাৰখিনি থৈ দিব পাৰিব। আৰু থওঁতে কিন্তু সাৱধান দেই, অলপ ঘৰৰ মানুহৰ পৰা লুকুৱাই ৰাখিব, নহ'লে ঘৰৰটো বাদেই ওচৰ চুবুৰীয়াই আপোনাৰ আচাৰ বিচাৰি বিচাৰি মাথা নষ্ট কৰি দিব। এতিয়া অলপ টেষ্ট কৰি চালোঁ আৰু কিছু জ্বলা হৈছে, কালি ৰাতিপুৱা কিন্তু কি হ'ব ঠিক নাই। বাই।